অগ্নিগৰ্ভ বাক্সা। শিলাবৰ্ষণ, গুলীচালনা আৰু অনিয়ন্ত্ৰিত পৰিস্থিতি। শ্যামকানু সিদ্ধাৰ্থক বাক্সা জিলা কাৰাগাৰলৈ নিয়াৰ পিছতে প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 163 ধাৰা জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা। শ্যামকানু সিদ্ধাৰ্থক বাক্সা জেললৈ নিয়াক লৈ কাৰাগাৰৰ বাহিৰত প্ৰচণ্ড ক্ষোভ একাংশ লোকৰ। বাক্সা কাৰাগাৰৰ বাহিৰত উত্তাল প্ৰতিবাদ। আৰক্ষীৰে একাংশ প্ৰতিবাদকাৰীৰ হতাহতি। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত লাঠি চালনাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে। কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। তাৰ পিছতেই উত্তেজিত হৈ পৰে একাংশ প্ৰতিবাদকাৰী। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী আহত হোৱাৰ লগতে সংবাদ মাধ্যমৰ একাংশ লোকো আহত হয়। প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপত আহত হয় সাংবাদিক ধ্ৰুৱজ্যোতি বৰা, বনজিৎ কলিতা, সৌৰভ দে আৰু নকুল তালুকদাৰ। লগতে আহত হয় কেইবাজনো আৰক্ষীৰ লোক। প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ 3খনকৈ বাহনত অগ্নিসংযোগ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে পতা বেৰিকেডো জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে আৰু তাৰ পাছতেই জাৰি কৰা হয় 163 ধাৰা। সাময়িকভাৱে কৰ্তন কৰি দিয়া হয় বাক্সাৰ ইণ্টাৰনেট সেৱা। এই ঘটনাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ। কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে 1 বছৰৰ পৰা 2 বছৰ সময় লৈছিলে। ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক, ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক, প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিল। আজি ৰাজনৈতিক দলসমূহে ৰাইজক, সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী, তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল, এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব। মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব।